আজি আমি উপস্থিত আছোঁ তৰাণীমুখী অঞ্চলৰ ৰাইজৰ মাজত আৰু আজি আমি কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত আমি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। লগতে আমি অসমৰ ৰাইজক বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে ওলাই আহক, ওলাই আহি এই কা বিৰোধী সংগ্ৰাম পুনৰ আপোনালোকে তীব্ৰ ৰূপত ধাৰণ কৰক। আমি সেই সংগ্ৰাম সম্পূৰ্ণ অহিংস শান্তি শৃংখলাভাৱে আমি খেলপথাৰৰ পৰা উলিয়াই আনি পুনৰ ৰাজপথ পোৱাবগৈ লাগিব, নহ'লে আমাৰ এই সংগ্ৰাম সফল নহ'ব। আজি অখিল গগৈ, বিটোষ কোঁৱৰ, ধৈৰ্য কোঁৱৰ, বিটোষ সোণোৱাল, মানস কোঁৱৰ সকলো কাৰাবন্দী হৈ আছে, কিন্তু আজি পৰ্যন্ত কোনো এটা সংগঠনে, কোনো অসমৰ ৰাইজে সফলভাৱে ইয়াত মাত মতা দেখা নাই। গতিকে এই অকল অসমীয়াক আমি কাৰামুক্ত কৰি আমাৰ এই সংগ্ৰামখন পুনৰ অধিক জংগী কৰি তুলিব লাগিব, নহ'লে এই চৰকাৰখনে নিজৰ ইচ্ছামতে তেওঁলোকে যি বিচাৰে তেনেকৈ বাৰে বাৰে তেওঁলোকে আমাৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে নীতি প্ৰয়োগ কৰি থাকিব আৰু অনাগত সময়তো আমি আমাৰ অধিকাৰৰে আমি যুঁজি যাব লাগিব। তেওঁলোকে ভাবিছে যে অসমত তেওঁলোকে বাংলাদেশৰ পৰা 1,90,00,000 মানুহ আনি তেওঁলোকে ইয়াত এশখন আসন তেওঁলোকে আচলতে দখল কৰাৰ যি সপোন দেখিছে, এই সপোন কেতিয়াও আমি সফল হ'বলৈ দিব নোৱাৰোঁ। ইয়াত আমাৰ অসমীয়াৰ সম্পূৰ্ণ ভূমিৰ অধিকাৰ, সম্পূৰ্ণ আমাৰ স্বাস্থ্য অধিকাৰ, সম্পূৰ্ণ আমাৰ যি শিক্ষাৰ অধিকাৰ, এই সম্পূৰ্ণ অধিকাৰ আমাৰ সুৰক্ষিত হ'ব লাগিব আৰু সুৰক্ষিত নোহোৱা পৰ্যন্ত আমাৰ আন্দোলন চলি যাব। ইতিমধ্যে আমি দেখিছোঁ যে এই চৰকাৰখনে কেনেকৈ আমাক মাহীয়ে চকুৰে চাইছে। ইতিমধ্যে আমাৰ যি 6 নং দফা যি চুক্তি, যি আমাৰ সমিতি, ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকে 13 ফেব্ৰুৱাৰীৰ পৰা দিল্লীতে আছে, কিন্তু আজি পৰ্যন্ত অমিত শ্বাহে তেওঁলোকৰ আচলতে দেখা সাক্ষাতেই কৰা নাই। গতিকে যিখন চৰকাৰে এই 6 নং দফা কাৰ্যকৰী দেখা সাক্ষাতেই কৰা নাই, তাৰ পৰা আমি কি আশা কৰিব পাৰোঁ। ইতিমধ্যে আমি দেখিছোঁ যে যোৱাকালি হাগ্ৰামা মহিলাই ঘোষণা কৰিছে যে ইতিমধ্যে BTR চুক্তিখন তেওঁলোকে আচলতে কোনোমধ্যে যি তেওঁলোকে কাৰ্যপন্থা যি হাতত লৈছে এখন চুক্তি সম্পন্ন কৰাৰ, তাৰ বাবে তেওঁলোকে শেষ চাইন মাৰে নাই। গতিকে তেওঁ এটা সন্দেহ প্ৰকাশ কৰিছে যে অনাগত সময়ত যে এই যিখন BTR চুক্তি, এইখন চুক্তি হয়তো এই চৰকাৰখনে হয়তো প্ৰতিফলন নকৰিব পাৰে। গতিকে বাৰে বাৰে আমি কৈছোঁ যে অসমৰ ৰাইজে জাগ্ৰত হোৱাৰ সময়, এয়া আমি ভাগ হোৱাৰ সময় নহয়। সকলোৱে ওলাই আহি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব লাগিব আৰু অসমৰ সকলো ৰাইজে প্ৰতিবাদ নকৰা পৰ্যন্ত আমাৰ এই আন্দোলন সফল নহয়। আমি এই আমাৰ আন্দোলন অসমৰ প্ৰত্যেকটো গাঁৱলৈ, প্ৰত্যেকটো চুকলৈ আমি নিবই লাগিব।